নমস্কাৰ সকলোকে স্বাগতম জনাইছো Assamese ডিবেট চেনেললৈ আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছো নাগৰিকত্ব সংশোধনী আইন 2019 সম্পৰ্কত ইতিমধ্যে বিভিন্ন পক্ষৰ ফালৰ পৰা নাগৰিকত্ব সংশোধনী আইনৰ সম্পৰ্কত বিভিন্ন ব্যাখ্যা আহি আছে চৰকাৰেও বিভিন্ন ভিডিও কৰি বিভিন্ন ফেসবুক পোষ্টৰ যোগেদি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়ে বিভিন্নখিনি কথা কৈ আহিছে আৰু এইকণতে এটা প্ৰশ্ন উত্থাপন হ'ব পাৰে যে দৰাচলতে নাগৰিকত্ব সংশোধনী বিধেয়কনো কি বা দৰাচলতে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 ৰ হৈতে নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 ৰ যিখন আইনলৈ ৰূপান্তৰ হ'ল সেইখনৰ সম্পৰ্ক কি বা অসম চুক্তিৰ 5 নং দফা আৰু অসম চুক্তিৰ 6 নং দফাৰ হৈতে ইয়াৰ সম্পৰ্ক কি ইত্যাদি বিভিন্ন ধৰণৰ প্ৰশ্ন এই মুহূৰ্তত আমাৰ সন্মুখত উপস্থিত হৈছে কি আৰু অতি খুব দুখৰ বিষয় এটো যে অসমৰ বিভিন্ন সংগঠনসমূহে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত যিমানখিনি তেওঁলোকে কাৰ্যসূচী হাতত লৈছে খুব কম সংখ্যক কাৰ্যসূচীতে অৰ্থাৎ খুব কম সংখ্যক নেতাইহে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়ে বিতংভাৱে সাধাৰণ মানুহক বুজাবলৈ সক্ষম হৈছে গতিকে আমি এই যেটো লিডাৰশিপ গেপ নেতৃত্বৰ অভাৱটো আমি খুব অনুভৱ কৰিছো আৰু সেইভাবে আজিৰ এই ভিডিওটোৰ যোগেদি আমি নাগৰিকত্ব সংশোধনী আইন 2019 ৰ সম্পৰ্কত আমি কথা পাতিম আৰু আমি কথা পাতিম যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 ৰ হৈতে 2019 খন কিমান সম্পৰ্কিত 2019 আমি কিয় বিৰোধিতা কৰাটো উচিত তাৰ লগতে আমি আলোচনা কৰিম অসম চুক্তিৰ 5 নং দফা আৰু 6 নং দফাৰ হৈতে নাগৰিকত্ব সংশোধনী আইনৰ সম্পৰ্ক কি আৰু প্ৰস্তাৱিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাষ্ট্ৰীয় যি নাগৰিকপঞ্জীৰ উন্নীতকৰণ এনআৰসি হৈতে ইয়াৰ সম্পৰ্ক কি আৰু আমি আলোচনা কৰিম এটা ৰিসেন্ট এটা টপিক যে আমি সকলোৱে জানো যে অখিল গগৈ আটক কৰা হৈছে গ্ৰেপ্তাৰ কৰা হৈছে এই সম্পৰ্কে আমি অলপ কথা পাতিবলগীয়া আছে গতিকে এই গুটেখিনি কথা আমি এইটো ভিডিঅ'ত আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক ঠিক আছে আমি এতিয়া পুনে পুনে ভিডিঅ'টোলৈ আগবাঢ়িছো প্ৰথমটো অংশলৈ আৰু প্ৰথমটো অংশ হৈছে যে আমি নাগৰিকত্ব সংশোধনী আইন 2019 ৰ সম্পৰ্কত কথা পাতিম এতিয়া নাগৰিকত্ব সংশোধনী আইন 2019 ৰ বিৰুদ্ধে আমি গম পাইছো যে সমগ্ৰ ভাৰত জুৰি এটা তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে আমি আৰু এটা কথাও জানো যে লগতে 2016 চনৰ যেটো এমেন্ডমেন্ট আছিল যেটো সংশোধনী বিধেয়ক আছিল সেই সংশোধনী বিধেয়কখনৰ ওপৰতো যথেষ্ট প্ৰতিক্ৰিয়া হৈছিল এটা কথাটো হৈছে যে আসলতেনো নাগৰিকত্ব সংশোধনী আইন 2019 ত কি আছে যাৰ বাবে সকলোৱে ইমান বিৰোধিতা কৰি আছে সেইটো এটা খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু সেই প্ৰশ্নটোৰ আমি এটা উত্তৰ দিবলৈ গৈ আছো আমি সকলো এটা কথা জানো যে নাগৰিকত্ব সংশোধনী আইন 2019 মূলত ভাৰতবৰ্ষৰ যি নাগৰিকত্বৰ যি সংজ্ঞা নাগৰিকৰ সংজ্ঞা আৰু বিদেশীৰ সংজ্ঞাৰ হাল হলনি ঘটাইছে এটা খুব এটা মেজৰ চেঞ্জ ঘটাই দিছে আৰু গতিকে আমি জনাটো প্ৰয়োজন যে ভাৰতবৰ্ষৰ বাবে নাগৰিক কোন ভাৰতবৰ্ষৰ বাবে নাগৰিক হৈছে সেইজন যিজন বাই বৰ্ণ জন্মসূত্ৰে বিবাহসূত্ৰে তথা কিছুমান আবেদনৰ যোগেদি যি ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে সেইসকল আছিল নাগৰিক আৰু ফৰেনাৰ বুলি ক'লে 1951 চনৰ পাছত অহা প্ৰতিজন ব্যক্তি আছিল ভাৰতবৰ্ষৰ বাবে ফৰেনাৰ আৰু তেওঁলোকৰ দুটা ভাগ আছে এটা হৈছে যি লিগেল প্ৰসেছত আহিছে তেওঁলোক হৈছে ফৰেনাৰ আৰু যি ইলিগেল প্ৰসেছত আহিছে তেওঁলোক হৈছে ইমিগ্ৰেন্টস বা তেওঁলোকক আমি অনুপ্ৰৱেশকাৰী বুলি কম আৰু তাৰ লগতে আমি আৰু এক শ্ৰেণীৰ মানুহৰ কথা কওঁ যিসকলক কয় শৰণাৰ্থী বা যিসকলক কয় ৰিফিউজি যিসকলে বিভিন্ন কাৰণবশতঃ ভাৰতবৰ্ষত শেল্টাৰ বা আশ্ৰয় গ্ৰহণ কৰি আছে যি কি নহওক আমি এতিয়া পুনে পুনে বিষয়টোলৈ আহিব বিচাৰিছো যে নাগৰিকত্ব সংশোধনী আইন 2019 মূলত মূল যিখন নাগৰিকত্ব আইন তাৰ সেকশন 2 সাবসেকশন 1 আৰু ক্লজ বি ইয়াত এটা মেজৰ এটা খুব এটা গুৰুত্বপূৰ্ণ হালহলনি ঘটাইছে যে পূৰ্বতে যিসকল কাক নাগৰিকত্ব দিয়া হ'ব সেই প্ৰশ্নটোৰ উত্তৰ দিয়া হৈছিল এটো সেকশনত আৰু এতিয়া এই সেকশনটো নতুনকৈ সোমোৱা হৈছে যে বাংলাদেশ পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা হিন্দু শিখ বৌদ্ধ জৈন পাৰ্চী আৰু খ্ৰীষ্টান এই ছটা ধৰ্মৰ ব্যক্তিক নাগৰিকত্ব দিয়া হ'ব বুলি পুনে পুনে ঘোষণা কৰিছে
আৰু তাতে এটা কথা থাকিলে সেইটো হৈছে সেকশন 3ত তেওঁলোকে এটা নতুন কথা এটা সোমোৱাইছে, নতুন কথা নহয় অৱশ্যে, এইটো কথা সোমোৱাই দিয়া হৈছে। এইটো হৈছে 1920 চনৰ ভাৰতীয় যিটো পাছপোৰ্ট এক্ট আছে, সেই পাছপোৰ্ট আইনখনৰ আধাৰত তেওঁলোকক নাগৰিকত্বৰ তেওঁলোকৰ ভিত্তিটো নিৰ্ণয় কৰা হ'ব বুলি কোৱা হৈছে। মানে কথাটো হৈছে পাছপোৰ্ট এক্ট 1920তনো কি আছে? পাছপোৰ্ট এক্ট 1920ত এইটো কথা আছে যে ভাৰতবৰ্ষলৈ কাক পাছপোৰ্ট দিয়া হ'ব বা ভাৰতবৰ্ষত থাকিবলৈ কাক অনুমতি দিয়া হ'ব। আৰু তাত তেওঁলোকে কৈছে যিজন ব্যক্তিয়ে ভাৰতবৰ্ষৰ অখণ্ডতাক অসন্মান কৰিব, যিজন ব্যক্তিয়ে ভাৰতবৰ্ষৰ সংবিধানক অসন্মান কৰিব, বা যিজন ব্যক্তি ভাৰতবৰ্ষৰ ইন্টিগ্ৰিটি বা একতাৰ বাবে অখণ্ডতাৰ বাবে ভাবুকি চব, তেওঁক ভাৰতবৰ্ষত থাকিবলৈ দিয়া নহ'ব বা তেওঁলোকৰ OCI কেনচেল কৰা হ'ব। গতিকে এই পাছপোৰ্ট এক্ট 1920ৰ আধাৰত কৰা হ'ব। মানে এইবিলাক চৰ্ত যিজন ব্যক্তিয়ে মানি নচলিব, তেওঁ হিন্দু হওক, শিখ হওক, বৌদ্ধ, খ্ৰীষ্টান যিয়ে নহওক, তেওঁক নাগৰিকত্ব দিয়া নহ'ব সেইবুলি কোৱা হৈছে। বাকী পাছপোৰ্ট এক্টৰ যিখিনি ৰেষ্ট্ৰিকশ্যন আছে, সেই ৰেষ্ট্ৰিকশ্যনখিনি যদি কোনোবাই পালন কৰে তেতিয়া তেওঁক নাগৰিকত্ব দিয়া হ'ব বুলি সেকশন 2ৰ যিটো ছাবছেকশ্যন 1ৰ যিটো সংশোধনী, সেই সংশোধনীটোৱে স্পষ্টকৈ ঘোষণা কৰিছে। এতিয়া আহিলো দ্বিতীয়টো গুৰুত্বপূৰ্ণ সাল সলনিলে। আমি এই ভিডিঅ'টোত গোটেই আইনখন ব্যাখ্যা কৰাটো সম্ভৱ নহ'ব, গতিকে আমি গুৰুত্বপূৰ্ণ কেইটামান সাল সলনিৰ কথাহে কৈ আছো। আগতে যিটো 6A সেকশন আছিলে, তাত আৰু এটা নতুন সেকশন সন্নিৱিষ্ট কৰা হৈছে, সেইটো হৈছে সেকশন 6B। এই 6B সেকশনটোৱে মূলতে একদম প্ৰথম কামটো কৰিছে যে কাট অফ ডেটটো সলনি কৰি দিছে। অৰ্থাৎ কাট অফ ডেট হৈছে সেইটো দিন বা সেইটো তাৰিখ যিটো তাৰিখৰ পাছৰ পৰা আৰু কোনো ব্যক্তিকে ভাৰতীয় নাগৰিক হিচাপে গণ্য কৰা নহ'ব, বা সেইটো ডেটৰ পাছত অহা কোনো ইলিগেল কোনো ইমিগ্ৰেণ্টছক অনুপ্ৰৱেশকাৰীক লিগেল বা আইনী বুলি ঘোষণা কৰা নহ'ব, বা তেওঁলোকক বেআইনীভাৱে প্ৰৱেশ কৰা বুলি ক'ব লাগিব, বা তাৰ পাছত যদি কোনোবা আহে তেওঁলোকক নাগৰিকত্ব দিয়াৰ প্ৰশ্ন নুঠে। কিন্তু এতিয়া কথাটো হৈছে এই যিটো কাট অফ ডেটটো আছিলে 1951 চন পূৰ্বৰ নিয়ম মতে, কিন্তু বৰ্তমান সময়ত এই তাৰিখটো কৰি দিয়া হ'ল 31 ডিচেম্বৰ 2014। সকলোৰে বাবে নহয়, এই হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী, খ্ৰীষ্টান আৰু বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ পৰা অহা এই 6টা ধৰ্মৰ ব্যক্তিৰ কাৰণে কাট অফ ডেটটো সলনি কৰি দিয়া হ'ল। সেইটো এটা মেজৰ সংশোধন হয়। আৰু দ্বিতীয়টো মেজৰ সংশোধন হৈছে যে যিসকল ব্যক্তিয়ে এই 6টা ধৰ্মৰ আৰু এই 3খন দেশৰ পৰা অহা যিসকল ব্যক্তিয়ে অবৈধভাৱে আহি ভাৰতত বসবাস কৰিছিল আৰু তেওঁলোকৰ ওপৰত সেইবাবে আইনী প্ৰক্ৰিয়া চলি আছিল, আইনী বা প্ৰশাসনীয় প্ৰক্ৰিয়া, সেই সকলো প্ৰক্ৰিয়াক বন্ধ কৰি দিয়া যাব। অৰ্থাৎ তেওঁলোকৰ যি অনুপ্ৰৱেশক ডিক্ৰিমিনেলাইজ কৰা হ'ল। 2014 চনৰ 31 ডিচেম্বৰৰ আগত অহা এজন হিন্দু মানুহ, এজন বৌদ্ধ মানুহ, এজন শিখ মানুহৰ ওপৰত যদিহে ফৰেনাৰ্ছ ট্ৰিবিউনেলে বা কোনো কোৰ্টে যদিহে তেওঁলোকৰ ওপৰত বিচাৰ চলাই আছিল, তেতিয়া কিন্তু তেওঁ সেই বিচাৰটো বৰ্তমান সময়ত ৰদ কৰা যাব বা তেওঁক ডিক্ৰিমিনেলাইজ কৰি দিয়া হ'ব। সেই দুটা এটা মেজৰ এটা সংশোধন হয়। আৰু এটা কথা ক'বলৈ থাকি গ'ল, সেইটো হৈছে সেকশন 2 ছাবছেকশ্যন 1 আৰু ক্লজ Bৰ এটা সংশোধন আছিলে। পাছপোৰ্ট আইনখনৰ কথা আমি যেতিয়া কৈছিলোঁ, পাছপোৰ্ট আইনখনৰ মতে যদি কোনোবা এজন ব্যক্তিয়ে কোনোবা এটা অভিযোগত ভাৰতবৰ্ষত 2 বছৰতকৈ বেছি কাল কাৰাগাৰত থাকিবলগীয়া হয়, অৰ্থাৎ তেনেকুৱা ধৰণৰ যদি শাস্তি লাভ কৰে আদালতৰ পৰা, তেওঁক নাগৰিকত্ব দিয়া নহ'ব। এইষাৰ কথা মন কৰিবলগীয়া এটা বিষয়। এতিয়া যি নহওক, তাৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ এটা সেকশন এটা চিডুল এটা আচলতে এটা চিডুল এটা সন্নিৱিষ্ট কৰা হৈছে, আৰু সেই চিডুলটো হৈছে 3rd চিডুলত ক্লজ D এটা সোমোৱা হৈছে। চিডুলটো সংশোধন কৰা নাই, মানে ক্ষমা কৰিব, চিডুলটো সন্নিৱিষ্ট কৰা নাই নতুনকৈ, তাত এটা নতুন এটা ক্লজ এটা সন্নিৱিষ্ট কৰিছে, এটা ভাগ এটা, সেইটো হৈছে ক্লজ D। আৰু ক্লজ Dৰ মতে 2016 চনৰ যিখন এমেণ্ডমেণ্ট এক্ট আছিলে, সেই এমেণ্ডমেণ্ট এক্টখন আমি জানো যে এজন ব্যক্তিয়ে 6টা ধৰ্মাৱলম্বী ব্যক্তিয়ে 6 বছৰ থাকিব লাগিব। সেই 6টা বছৰটো 5টা বছৰলৈ কমাই দিয়া হ'ল। এইটো এটা খুব এটা গুৰুত্বপূৰ্ণ কথা যে আমি সকলোৱে মন কৰাটো উচিত যে 6 বছৰ আগতে আমি যেতিয়া কেবৰ বিৰুদ্ধে আন্দোলন কৰিছিলোঁ, তেতিয়া বহুতে আমি সকলোৱে বোধহয় জানো যে 6 বছৰ থাকিলেই নাগৰিকত্ব লাভ কৰিব। এতিয়াতো 5 বছৰ হৈ গ'ল, আৰু এবছৰ কমাই দিয়া হ'ল। এইটো আছিলে ভিডিঅ'টোৰ প্ৰথমটো অংশ, য'ত আমি নাগৰিকত্ব সংশোধনী বিধেয়ক নাগৰিকত্ব সংশোধনী আইন 2019 সম্পৰ্কত আলোচনা কৰিলোঁ। আৰু আমি পৰৱৰ্তী অংশটোলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী অংশটো হৈছে যে বিভিন্নজন ব্যক্তিয়ে ইতিমধ্যে কৈছে যে নাগৰিকত্ব সংশোধনী আইন 2019 পোনপটীয়াকৈ অসম চুক্তিৰ 5 নং দফাটো
ভংগ কৰিছে। আমি জানো যে অসম আন্দোলনৰ পাছত অসম চুক্তি স্বাক্ষৰিত কৰা হৈছিল আৰু অসম চুক্তিৰ বিভিন্ন দফাৰ ভিতৰত এটা খুব জনপ্ৰিয় দফা হৈছে দফা নং 6, য'ত সাংবিধানিক ৰক্ষা কৱচৰ কথা কোৱা হৈছিলে। আৰু বৰ্তমান সময়তো বিভিন্ন চৰকাৰী পক্ষই অমিত শ্বাহ ডাঙৰীয়াই হওক বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই হওক, তেওঁলোকে বাৰেপতি মুখত তেওঁলোকৰ আখৈ ফুটি আছে যে অসমীয়াই চিন্তা কৰিব নালাগে, অসমীয়াক সাংবিধানিক ৰক্ষা কৱচ দিয়া হ'ব। এতিয়া সাংবিধানিক ৰক্ষা কৱচনো কি, এইটো বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমি ক্লজ 6টো আলোচনা কৰিব লাগিব, অসম চুক্তিৰ 6 নং দফা। কিন্তু ইণ্টাৰেষ্টিং কথাটো হৈছে এইটো যে অসম চুক্তিৰ 6 নং দফাটো যিখিনি কথা আমি সাংবিধানিক ৰক্ষা কৱচ বুলি কম, ভাষাৰ কথা, সংস্কৃতিৰ কথা, মাটিৰ কথা, সম্পত্তিৰ কথা, যিখিনি তাত সোমাই আছে, সেইখিনি তেতিয়াহে ইমপ্লিমেণ্ট হ'ব, তেতিয়াহে সেইখিনি প্ৰয়োগ কৰিব পৰা যাব যদিহে 5 নং দফাটো ৰূপায়ণ কৰা হয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ নিজে অসম চুক্তি ৰূপায়ণৰ বহু বছৰ মন্ত্ৰী হৈ থাকিলে, গতিকে তেওঁ বোধহয় জানিব যে 5 নং দফাটো সম্পূৰ্ণ নোহোৱাকৈ 6 নং দফাটো এটা মিথ, এটা সাধু কথাৰ বাহিৰে আন একো নহয়। এতিয়া আমি আলোচনা কৰিম দফা নং 5তনো কি আছে। এতিয়া অসম চুক্তিৰ 5 নং দফাটোৱে মূলতঃ, আৰু এই দফাটোক কোৱা হয় হাৰ্ট অফ দ্য একৰ্ড, এই গোটেই চুক্তিখনৰ হৃদয় বুলি কোৱা হৈছে। অৰ্থাৎ 5 নং দফাটো যদি উঠাই দিওঁ অসম চুক্তিখন মূল্যহীন হৈ পৰিব। অসমেতো কেৱল 2খন ইউনিভাৰ্চিটি, কেইটামান ৰিফাইনাৰী প্ৰতিষ্ঠা কৰিবলৈ 855জন ব্যক্তিকটো শ্বহীদ কৰা নাই, নিশ্চয় ইয়াৰ আৰু কিছুমান কথা আছে। গতিকে সেইকাৰণে 5 নং দফাটো জনাটো প্ৰয়োজন। এতিয়া 5 নং দফাটোৱে বিদেশীৰ ক্লাছিফিকেশ্যন কৰিছে, অসমৰ বাবে বিদেশী কোন সেইটো পৰিগণিত কৰিছে, সেইটো নিৰ্ণয় কৰিছে 5 নং দফাই। আৰু 5 নং দফাৰ মতে অসমত 3 প্ৰকাৰৰ মানুহ আছে। এক প্ৰকাৰৰ মানুহ যি 1966 চনৰ 1966 চনৰ 24 মাৰ্চৰ আগত আহিছিল। অসম চুক্তিয়ে তেওঁলোকক পোনে পোনে অসমত থাকিবলৈ অনুমতি দিছে বা তেওঁলোকক নাগৰিকত্ব দিয়াৰ কথা কৈছে। সেইটো হৈছে প্ৰথমটো প্ৰকাৰ। দ্বিতীয়টো প্ৰকাৰ হৈছে যিসকল ব্যক্তিয়ে 1966 চনৰ 24 মাৰ্চৰ পৰা 1971 চনৰ 24 মাৰ্চলৈকে এই সময়ছোৱাত প্ৰৱেশ কৰিছিল। আৰু 3 নম্বৰ প্ৰকাৰটো হৈছে যিসকলে 1971 চনৰ 24 মাৰ্চৰ পাছত প্ৰৱেশ কৰিছিলে। এই 3 শ্ৰেণীৰ মানুহৰ কথা ক'লে অসম একৰ্ডে, অসম চুক্তিয়ে। এতিয়া আমি চাওঁ যে এই 3 প্ৰকাৰৰ বিদেশীৰ প্ৰতি অসম চুক্তিৰ ভূমিকা কেনেকুৱা আছিলে, দৃষ্টিভংগী কেনেকুৱা আছিলে। তেওঁলোকৰ মতে যিসকল ব্যক্তিয়ে 1966 চনৰ 24 মাৰ্চৰ আগত অসমত প্ৰৱেশ কৰিছে তেওঁলোকক নাগৰিকত্ব দিয়া হ'ব, তেওঁলোকৰ সৈতে আমাৰ একো সমস্যা নাই। দ্বিতীয় কথাটো হৈছে যিসকল ব্যক্তিয়ে 1966 চনৰ 24 মাৰ্চৰ পৰা 1971 চনৰ 24 মাৰ্চৰ ভিতৰত অসমত প্ৰৱেশ কৰিছে তেওঁলোকক 10 বছৰৰ পাছতহে ৰেগুলাৰাইজ কৰা হ'ব, মানে তেওঁলোকক অসমত থাকিবলৈ অনুমতি দিয়া হ'ব। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে প্ৰথম 10 বছৰ কিন্তু তেওঁলোকে ভোটিং ৰাইট নাপায়, তেওঁলোকে ভোট দিব নোৱাৰে, তেওঁলোকক ফ্ৰেঞ্চাইজ ৰাইট দিয়া নহয়। গতিকে 10 বছৰৰ পাছতহে তেওঁলোকক পুনৰ বিবেচনা কৰি ৰেগুলাৰাইজ কৰা হ'ব, মানে ৰেগুলাৰাইজ কৰা হ'ব মানে তেওঁলোকক পূৰ্ণাংগ নাগৰিকত্ব প্ৰদান কৰা হ'ব অসম চুক্তি মতে। আৰু যিসকল ব্যক্তি 1971 চনৰ 24 মাৰ্চৰ পাছত আহিছে তেওঁলোকক পোনছাতেই নাগৰিকত্ব তেওঁলোকৰ নাকচ কৰিব লাগে। এইটো আছিল অসম চুক্তিৰ 5 নং দফা। আৰু গতিকে গম পাইছে যে অসম চুক্তিৰ 5 নং দফাটো কিমান এটা গুৰুত্বপূৰ্ণ এটা দফা, যিটো দফাত পোনছাতেই নাগৰিকত্ব সংশোধনী আইন 2019 খৰ্ব কৰিছে। কেনেকৈ খৰ্ব কৰিছে এইটো কথা সকলোৱে বোধহয় গম পাইছে যে অসম চুক্তিৰ 5 নং দফাই হওক বা অসম চুক্তিখনে কোনোদিনেই ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ কোনো ধৰণৰ প্ৰস্তাৱ তাত নাছিলে। তাত আমাৰ বাবে সকলোৱে বিদেশী, অসমৰ কাৰণে হিন্দুৱে হওক, মুছলিমেই হওক, বৌদ্ধ, খ্ৰীষ্টান, চাকমা যিয়ে নহওক সকলো আমাৰ কাৰণে প্ৰথম কথা বিদেশী, যদিহে তেওঁ 1971 চনৰ পাছত আহিছে। কিন্তু যদিও 1966 চনৰ পৰা 1971 চনৰ ভিতৰত আহিছে তেওঁলোকক আমি গ্ৰহণ কৰি ল'ম মানৱীয়তাৰ খাতিৰত, কিন্তু তথাপিও আমি কিন্তু তেওঁলোকক 10 বছৰ ৰেগুলাৰাইজ কৰিবলৈ দিব লাগিব। গতিকে সেইটো আমাৰ প্ৰথম কথা আছিলে। সেইটো কথা নাগৰিকত্ব সংশোধনী আইন 2019 একদম মুকলিকে ভায়লেট কৰিছে, মুকলিকে খৰ্ব কৰিছে। কাৰণ নাগৰিকত্ব সংশোধনী আইনে এই যিটো কাট অফ ডেটটো 1971 চনৰ 24 মাৰ্চৰ পৰা পোনে পোনে লৈ আনিলে 31 ডিচেম্বৰ 2014।
এই 6টা ধৰ্মাৱলম্বী, এই 3খন দেশৰ 6টা ধৰ্মাৱলম্বী মানুহৰ বাবে পোনে পোনে কাট অফ ডেটটো 31 ডিচেম্বৰ 2014 কৰি পেলালে। এইটো এটা খুব চিন্তনীয় বিষয়। আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নিজেই অসম আন্দোলনৰ এজন নেতা আছিলে, তেওঁলোকে অসম চুক্তি মানি চলিছিলে, কিন্তু তথাপিও তেওঁৰ চৰকাৰৰ দিনতেই এনেকুৱা এটা কথা হোৱাটো খুব আচৰিত কথা, য'ত নেকি অসম চুক্তিৰ 5 নং দফাটো পোনে পোনে খৰ্ব কৰিছে। আৰু তেতিয়া ইণ্টাৰেষ্টিং কথাটো হৈছে অসম চুক্তিৰ 6 নং দফাই অসমীয়া ব্যক্তিৰ বাবে সাংবিধানিক ৰক্ষা কৱচ বা কনষ্টিটিউচনেল ছেফগাৰ্ড বিচাৰিছে। সেই এতিয়া অসমীয়া ব্যক্তি কোন? অসমীয়া ব্যক্তিৰ সংজ্ঞা নিৰ্ণয় কৰিবলৈ আমি 5 নং দফালৈ যাব লাগিব। গতিকে এইটো কথা একদম ক্ৰিষ্টেল ক্লিয়াৰ হৈ যাব লাগে যে অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ আমি পুনৰ অসম চুক্তিৰ 5 নং দফালৈ উভতি যাব লাগিব। অৰ্থাৎ 5 নং দফাটো সম্পূৰ্ণ নহ'লে 6 নং দফাৰ যিটো অসমীয়া ব্যক্তিৰ বাবে সাংবিধানিক ৰক্ষা কৱচৰ যিটো কথা কৈছে, এইটো কথা একদম মূল্যহীন কথা। সেইটো কথা আমি সকলোৱে জনাটো খুব প্ৰয়োজন। গতিকে অসম চুক্তিৰ 5 নং দফা অবিহনে অসম চুক্তিৰ 6 নং দফা, অৰ্থাৎ তেওঁলোকে চৰকাৰী পক্ষই যিটো কথা কৈ আহিছে, যিটো এটা ললিপপ আমাক দি আহিছে যে সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰিব, গতিকে কথাষাৰ সম্পূৰ্ণ এখন মিছা কথা, অসম্ভৱ কথা। গতিকে আমি অসমীয়া মানুহে এইটো ক্ষেত্ৰত ভুল যোৱাটো কেতিয়াও উচিত নহ'ব বুলি মই ভাবিছোঁ। গতিকে আমি এতিয়ালৈকে আলোচনা কৰিলোঁ যে নাগৰিকত্ব সংশোধনী আইন 2019 কি, নাগৰিকত্ব সংশোধনী আইন 2019 আমাৰ অসম চুক্তিৰ 5 আৰু 6 নং দফাৰ সৈতে কেনেকুৱা ধৰণৰ ই ভূমিকা পালন কৰিছে ইত্যাদি কথা আমি আলোচনা কৰিলোঁ। আৰু কেইটামান কথা আমি এইটো সময়ত আলোচনা কৰাটো খুব বেছি প্ৰয়োজনীয়। প্ৰথম কথাটো হৈছে যে নাগৰিকত্ব সংশোধনী আইন 2019 সৈতে সম্পৰ্কিত আৰু এটা বিষয় হৈছে NRCৰ আপগ্ৰেডেশ্যন প্ৰক্ৰিয়া, অৰ্থাৎ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়া। এতিয়া কথাটো হৈছে যিটো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়াৰ কাট অফ ডেট লৈছে 1951 চন। 1951 চনৰ ভিত্তিত কোন আহিছিলে কোন নাই অহা NRCৰ যোগেদি ওলাই যাব। সম্ভৱ নে অসম্ভৱ মই নকওঁ এতিয়াই, কাৰণ আমি অসমৰ অভিজ্ঞতা সকলোৱে গম পাইছে যে NRC প্ৰস্তুত কৰিবলৈ অসমতে কিমান খেলি মেলি হৈছিল। এখন সৰু ৰাজ্য, সমগ্ৰ ভাৰতৰ কাৰণে এখন কিমান এটা ডাঙৰ ঘটনা হ'ব, এইটো বিষয়ে মই আলোচনা কৰিম এটা পৰৱৰ্তী ভিডিঅ'ত। যি কি নহওক, আমি আজিৰ ভিডিঅ'টোত এষাৰ কথা আলোচনা কৰিছোঁ যে NRCৰ কাট অফ ডেট লোৱা হৈছে 1951 চন। আৰু আনহাতে এই আইনখনৰ যোগেদি, অৰ্থাৎ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট অফ 2019 যোগেদি কাট অফ ডেটটো কৈ দিয়া হৈছে 31 ডিচেম্বৰ 2014। অৰ্থাৎ এইখন NRCৰ যোগেদি যিসকল বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ নন মুছলিম যিমানবিলাক ৰিফিউজি আছিলে, যিমানবিলাক ইলিগেল ইমিগ্ৰেণ্টছ আছে, সকলোকে নাগৰিকত্ব প্ৰদান কৰা হ'ব। গতিকে কথাখিনি খুব জটিল আৰু ই বোধহয় সমগ্ৰ ভাৰতবৰ্ষৰ পৰিপ্ৰেক্ষিতত ই এটা খুব সাংঘাতিক এটা ডাঙৰ ভূমিকা পালন কৰিবলৈ গৈ আছে। সমগ্ৰ ভাৰতবৰ্ষৰ এটা ভাতৃঘাতী সংঘৰ্ষ হোৱাৰ দিশেও গৈ আছে বুলি আমি অনুভৱ কৰিছোঁ, আমাৰ ব্যক্তিগত এইটো অনুভৱ। এতিয়া কথাটো হৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 ক্ষেত্ৰত আমি আৰু এটা কথা আলোচনা কৰাটো খুবেই প্ৰয়োজন যে সংবিধানৰ যিখিনি আমি বেছিক ষ্ট্ৰাকচাৰ বুলি কওঁ, অৰ্থাৎ যিটো আমি মূলগত যিটো ভেটি বুলি কওঁ, মূলগত ভেটিটো কি কেনেকুৱা আঘাত কৰিছে। আমি সকলোৱে এটা কথা জানো যে কেশৱানন্দ ভাৰতী ভাৰ্চেছ ষ্টেট অফ কেৰেলাৰ যিখন ভাৰ্ডিক্ট আছিলে সুপ্ৰিম কোৰ্টৰ, এটা খুব জনপ্ৰিয় শুনানি হয়। ৰাজনীতি বিজ্ঞানৰ প্ৰতিজন ছাত্ৰই জানে বা অলপ UPSC APSC প্ৰিপেৰেশ্যন কৰি থকা সকলেও এই কেছটো সকলোৱে পঢ়াটো খুব প্ৰয়োজন। আৰু মই ভাবোঁ প্ৰতিজন ব্যক্তিয়ে, অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰতিজন ব্যক্তিয়ে এই আইনখনৰ এই ভাৰ্ডিক্টটোৰ বিষয়ে অলপ জনাটো প্ৰয়োজন। ইন্দিৰা গান্ধী চৰকাৰৰ দিনত যেতিয়া কেৰেলাৰ এটা বিষয়ক লৈ, এটা ভূমিৰ সংক্ৰান্ত এটা বিষয়ক লৈ কেশৱানন্দ ভাৰতী ভাৰ্চেছ ষ্টেট অফ কেৰেলা যিটো গোচৰটো ৰুজু কৰা হৈছিলে। আৰু এই গোচৰটোত উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰি এটা ঐতিহাসিক ভাৰ্ডিক্ট প্ৰদান কৰিলে, এটা শুনানি প্ৰদান কৰিলে। আৰু সেই ৰায়টোত উচ্চতম ন্যায়ালয়ে এই বুলি ক'লে যে যিকোনো চৰকাৰ বা কোনো কাৰ্যপালিকাই হওক বা বিধানমণ্ডলেই হওক, কেতিয়াও ভাৰতীয় সংবিধানৰ মূলগত যিখিনি বৈশিষ্ট্য, যিখিনিক আমি কওঁ বেছিক ষ্ট্ৰাকচাৰ, সেই বেছিক ষ্ট্ৰাকচাৰ আঘাত সানিব নোৱাৰে। এতিয়া বেছিক ষ্ট্ৰাকচাৰৰ ভিতৰত আছে ইকুৱেলিটি, অৰ্থাৎ সমতাৰ ধাৰণা। আৰু এই সমতাৰ ধাৰণাটোকেই পোনতে নাকচ কৰি পেলাইছে এই আইনখনে। কেনেকৈ নাকচ কৰিছে তুমি সকলো এটা জনা কথা যে ভাৰতবৰ্ষত নাগৰিকত্ব প্ৰদানৰ ভিত্তি ধৰ্ম কিয় হ'ল। আমিতো জানো ভাৰতবৰ্ষখন এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ।
ধৰ্মনিৰপেক্ষ ধাৰণাটোক লৈ বহুতৰ আপত্তি আছে মই জানো, আৰু সেই আপত্তি থকা ব্যক্তিসকল আচলতে যেন ভাল ভাৰতীয় হ'ব নোৱাৰে সেইষাৰ কথাও জানি থোৱাটো খুব বেছি প্ৰয়োজন। এতিয়া সেই সমতাৰ ধাৰণাটোকে পোনপ্ৰথমতে নাকচ কৰিছে যে কেৱল মাত্ৰ হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টানসকলেই কিয় আনসকল নহয়, বা কিয় কেৱল বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তান, শ্ৰীলংকা কিয় নহয়। আমিতো সকলোৱে জানো শ্ৰীলংকাৰ জাফনা আৰু নিউ জাফনাত বহুত লাখ লাখ তামিল নাগৰিকক ৰিফিউজি কৰি ৰাখিবলৈ বাধ্য কৰিছে LTTৰ সংগ্ৰাম শেষ হোৱাৰ পাছত। বৰ্তমান সময়লৈকে তেওঁলোক গৃহবন্দী হৈ আছে, এটা সাংঘাতিক তেওঁলোক পাৰ্চিকুৱেশ্যনত আছে, তেওঁলোক নিৰ্যাতনৰ বলি হৈ আছে, তেওঁলোক কিয় নহয়। গতিকে এই গোটেইখিনি কথা আমি যদি চাওঁ, ই ভাৰতবৰ্ষৰ সংবিধানৰ মূলগত বৈশিষ্ট্য যিটো ইকুৱেলিটি বা সমতাৰ ধাৰণাকে পোনচাতে নাকচ কৰি পেলাইছে, অৰ্থাৎ সমতাৰ ধাৰণাটোকে চেলেঞ্জ দিছে। সেইটো প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হৈছে যে কাট অফ ডেটটো 31 ডিচেম্বৰ 2014 কিয়? এইটো এটা খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, যে কিয় 1 জানুৱাৰী 2015 নহ'লে, কিয় 30 ডিচেম্বৰ 2014 নহ'লে? আমি সকলোৱে জানো যে অসম চুক্তিৰ যিটো কাট অফ ডেট আছিলে তাৰ লগত ইন্দিৰা মুজিব চুক্তিৰ এটা কানেকশ্যন আছে, ইয়াৰ হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ড কি। গতিকে গোটেইখিনি কথা যদি আমি মিলাই মেলি চাওঁ যে নাগৰিকত্ব সংশোধনী গোটেই যিখন আইন 2019 গোটেই আইনখন ভাৰতবৰ্ষৰ প্ৰতিয়েই এটা বৃহৎ ভাবুকি, ভাৰতীয় সংবিধানৰ প্ৰতি এটা বৃহৎ ভাবুকি, অসমৰ কাৰণে এটা সাংঘাতিক বেছি ডাঙৰ ভাবুকি হয়। এতিয়া কথাটো হৈছে কিয়? আমি সকলোৱে জানো যে জিঅ' পলিটিকেলি ভূ ৰাজনৈতিকভাৱে অসমৰ অৱস্থান বাংলাদেশৰ একেবাৰে ওচৰত, আৰু বাংলাদেশৰ পৰা ইতিমধ্যে বহুত মানুহ অসমত আহি বসবাস কৰি আহিছে অবৈধভাৱে। তেওঁলোকৰ ভিতৰত মুছলিমো আছে, হিন্দুও আছে, বহুত মানুহ আছে। এতিয়া সেইসকল ব্যক্তিৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ ভূমিকা কি হ'ব লাগিছিলে? যে ইতিমধ্যে আমি সকলোৱে জানো যে 2014 চনৰ নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে কৈছিলে যে আমি এজনো বাংলাদেশীক অসমত নাৰাখোঁ। কিন্তু এতিয়া এই আইনখনৰ যোগেদি কি কৰিছে, তেওঁলোকে নিৰ্দিষ্ট ধৰ্মাৱলম্বী আৰু নিৰ্দিষ্ট দেশকেইখনৰ মানুহক ৰাখিব বিচাৰিছে। অৰ্থাৎ বাংলাদেশৰ পৰা যিখিনি আহিছিলে হিন্দু মানুহ তেওঁলোকক ৰাখি দিয়া হ'ব। আৰু ই সমগ্ৰ অসমৰ যিটো ডেমোগ্ৰাফিটো বিৰাট সলনি কৰি পেলাব। আমাৰ হাতৰ পৰা আমাৰ ৰাজনৈতিক অধিকাৰবিলাক আঁতৰি যাব, আমাৰ ভাষিক যিটো সংখ্যাগৰিষ্ঠতাটো আঁতৰি যাব। গতিকে কেছবিলাক তেনেকুৱা। আমি জানো যে ধেমাজিৰ নিচিনা এখন জিলাতেই, লখিমপুৰ ধেমাজিৰ নিচিনা জিলাতেই, য'ত নেকি অসমীয়া ভাষিক মানুহৰ সংখ্যাগৰিষ্ঠতা বহুদিনৰ পৰা আছে, য'ত ট্ৰাইবেল মানুহ আছে, য'ত জনজাতীয় মানুহ আছে, তাতেই বঙালী ভাষা কোৱা মানুহৰ সংখ্যা বাঢ়ি আহি আছে। এই সম্পৰ্কে মই এটা পৰৱৰ্তী ভিডিঅ' এটা মই নিশ্চয় কৰিম, যে কেনেকৈ ডেমোগ্ৰাফিটো চেঞ্জ হৈ আহি আছে আৰু কিয় চেঞ্জ হৈছে, এইখিনি কথা আমি আলোচনা কৰিম এটা পৰৱৰ্তী ভিডিঅ'ত। কিন্তু তথাপিও কৈ থওঁ যে অসমৰ প্ৰায়বিলাক জিলাতে বঙালীভাষী সংখ্যাৰ মানুহৰ হাৰ বাঢ়ি আহিছে, আৰু ই এটা খুব ডাঙৰ এটা অশনি সংকেত কঢ়িয়াই আনিছে। গতিকে আমি নাগৰিকত্ব সংশোধনী আইনে এই মূলত ডেমোগ্ৰাফিটো সলনি কৰিব। আৰু যিটো কাট অফ ডেটৰ যিটো কাহিনী, যিটো সলনি কৰিছিলে ছেকশ্যন 2 ছাবছেকশ্যন 1 আৰু ক্লজ বিৰ যোগেদি যিটো কাট অফ ডেটটো সলনি কৰা হৈছে সমগ্ৰ ছেকশ্যন 6B অনুসৰি, এই কাট অফ ডেটটো সলনি কৰিবলৈ একেবাৰে উজু। এখন সাধাৰণ ৰাজপত্ৰিত এখন চাৰ্কুলাৰৰ যোগেদি এই কাট অফ ডেটটো সলনি কৰিব পাৰি। গতিকে কাট অফ ডেটটো কোনোদিন স্থিৰ হৈ নাথাকিব যদি সেই আইনখন এবাৰ পাছ হৈ গুচি যায়। গতিকে সমগ্ৰ আইনখনৰ বিষয়ে কথাটো এনেকুৱা। আৰু এটা ইণ্টাৰেষ্টিং কথা এটা কওঁ, বিজেপি দলৰ বহুতো সদস্য তথা নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনত বক্তব্য আগবঢ়োৱা বহুতো নেতাই কৈ আহিছে যে নাগৰিকত্ব সংশোধনী আইনখনে মূলতঃ ধৰ্মীয় নিৰ্যাতন বা ৰিলিজিয়াছ পাৰ্চিকুৱেশ্যনৰ বলি হোৱা ব্যক্তিসকলকে সংস্থাপন কৰিব। আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও কৈ আছে। কিন্তু আটাইতকৈ জমনি কথাটো হৈছে, আটাইতকৈ মজাৰ কথাটো হৈছে এইটো যে এই গোটেই সংশোধনী আইনখনত যিমানখিনি এমেণ্ডমেণ্ট কৰা হ'ল, এই গোটেই এটা এমেণ্ডমেণ্টতো কিন্তু ৰিলিজিয়াছ পাৰ্চিকুৱেশ্যন নামৰ ধাৰণাটো নাই। 2016 চনৰ যিখন সংশোধনী আইনখনৰ অবজেক্টিভ এণ্ড ৰিজলিউশ্যনত এই ৰিলিজিয়াছ পাৰ্চিকুৱেশ্যনৰ কথাটো উল্লেখ আছে, কিন্তু বিমূৰ্তভাৱে আইনখনৰ কোনো এটা দফাত এইটো কথা ডিফাইন কৰা নাই। এইটো কথা ডিফাইন কৰা নাই যে কেনেকৈ এজন ব্যক্তিক আমি ৰিলিজিয়াছ পাৰ্চিকুৱেশ্যনৰ বলি হোৱা বুলি কওঁ। তেওঁ যদি কয় মই ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ আহিছোঁ, মই যদি কওঁগৈ, তেতিয়া প্ৰমাণ কি? চৰকাৰে কি গ্ৰাউণ্ডত, চৰকাৰৰ প্ৰশাসনে কি গ্ৰাউণ্ডত মোক ৰিলিজিয়াছ পাৰ্চিকুৱেশ্যনৰ বলি হোৱা বুলি প্ৰমাণ কৰিব, বা কি গ্ৰাউণ্ডত মই ৰিলিজিয়াছ পাৰ্চিকুৱেশ্যনৰ বলি নোহোৱা বুলি প্ৰমাণ কৰিব? এই সম্পৰ্কে সমগ্ৰ আইনখনত এটাও কথা পাবলৈ নাই। গতিকে সমগ্ৰ আইনখন এই ধৰণে বায়াছ হয়, আৰু এই এনেকুৱা এখন বায়াছ আইন অনাটো ভাৰতৰ সংসদৰ বাবেও এটা খুব লজ্জাজনক বিষয়।
আৰু ভাৰত অসমীয়া জাতিৰ বাবেতো এটা সাংঘাতিক বৰ্তমান সময় এটা সংকটৰ সময় আহি পাইছে। যি কি নহওক, আমি এতিয়া প্ৰথম দুটা খণ্ড পাৰ কৰিলোঁ। আমি তৃতীয়টো খণ্ড একেবাৰে শেষটো খণ্ডলৈ আহিছে। এইটো হৈছে অখিল গগৈৰ গ্ৰেপ্তাৰৰ প্ৰসংগত অকণমান কথা কৈ লওঁ বুলি ভাবিছোঁ। অখিল গগৈক আমি জানো যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আৰু কেব 2016 সময়ৰ পৰাই অসমৰ গাঁৱে ভূঞে গৈ তেওঁ অসমীয়া ৰাইজক কেবৰ ভয়াৱহতাৰ বিষয়ে সজাগ কৰি আহিছে। আৰু বিভিন্ন পক্ষলৈ বৰ্তমান সন্দেহৰ আঙুলি গৈছে, সেইসমূহ কথা আলোচনা নকৰোঁ। যে অখিল গগৈক কিয় গ্ৰেপ্তাৰ কৰা হ'ল বা অখিল গগৈক গ্ৰেপ্তাৰ কৰি এতিয়া কি কৰিছে এই সম্পৰ্কে আমাৰ অসমীয়া মানুহে জনাটো খুব বেছি প্ৰয়োজন। বিভিন্ন পক্ষলৈ এতিয়া সন্দেহৰ আঙুলি গৈছে, কিন্তু বৰ্তমান সময়ত মই ভাবোঁ বোকাচুটিৰ খেল খেলাৰ সময় নহয়। সকলো দল সংগঠন একেলগে ওলাই আহিব লাগে অখিল গগৈৰ মুক্তিৰ দাবীত, নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীত। এতিয়া অখিল গগৈক প্ৰথমতে গ্ৰেপ্তাৰ কৰিলে পুলিচে, অসম আৰক্ষীয়ে। তাৰ পাছত কিন্তু তেওঁক বেলেগ এখন আইনৰ অধীনত NIA নেশ্যনেল ইনভেষ্টিগেটিং এজেঞ্চিয়ে গ্ৰেপ্তাৰ কৰি লৈ গুচি গ'ল। আৰু সেই আইনখনৰ কেইটামান দফাৰ বিষয়ে মই এতিয়াই কৈ দিব বিচাৰিছোঁ। অখিল গগৈক গ্ৰেপ্তাৰ কৰা হ'ল NIA যেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰিলে, সেইটো হৈছে UAPA এক্ট অফ 2019 যোগেদি তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল। এতিয়া UAPA এক্ট মানেনো কি? এইটো হৈছে আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এমেণ্ডমেণ্ট এক্ট অফ 2019। এতিয়া আনলফুল এক্টিভিটিজ যিখন এক্ট হয়, এই এক্টখনৰ যোগেদি এজন ইনস্পেক্টৰ লেভেলৰ আৰক্ষী বিষয়াই যিকোনো এজন ব্যক্তিক সন্ত্ৰাসবাদী সংগঠনৰ তথা দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি আনিব পাৰে বুলি তেওঁৰ বিৰুদ্ধে ইনকুৱাৰী কৰিব পাৰে, অনুসন্ধান কৰিব পাৰে, তদন্ত কৰিব পাৰে। ইয়াৰ পূৰ্বৰ আইনখনত কিন্তু এজন DSP লেভেলৰ বিষয়াহে কৰিব পাৰে। আৰু পূৰ্বৰ আইনখনত NIA এজন ব্যক্তিক এইটো ক্ষেত্ৰত গ্ৰেপ্তাৰ কৰাৰ আগতে ৰাজ্যৰ আৰক্ষীৰ অনুমতি ল'ব লাগিছিল, আৰক্ষী প্ৰশাসনৰ। কিন্তু নতুন আইনখনৰ মতে NIAক সম্পূৰ্ণ ফ্ৰী হেণ্ড দিয়া হৈছে, আৰু ফ্ৰী হেণ্ড দিয়াৰ যোগেদি তেওঁলোকে কাৰো অনুমতি লোৱাৰ প্ৰয়োজনীয়তা নাই, প্ৰয়োজনীয়তা শেষ হ'ল। গতিকে এইখন খুব এখন ভয়ংকৰ আইন হয় ভাৰতীয় গণতন্ত্ৰৰ বাবে। বহুত ক্ষেত্ৰত সন্ত্ৰাসবাদী দমনৰ বাবে এই আইনখন ভাল হ'ব বুলি চৰকাৰী পক্ষই ঘোষণা কৰিছে, যদিও বিভিন্নজন ব্যক্তিয়ে কৈছে যে আইনখন দৰাচলতে ভাৰতীয় গণতন্ত্ৰৰ বাবে এটা থ্ৰিটেনিং টাইপে হয়, এটা ভাবুকি স্বৰূপ হৈ পৰিছে। কিয়নো কোনো এজন ব্যক্তিকে কেৱল সন্দেহৰ ভিত্তিতে NIA গ্ৰেপ্তাৰ কৰিব পাৰে, সোধপোছ কৰিব পাৰে, আৰু সন্দেহ যদি প্ৰমাণিত হয় তেতিয়া কথাটো বেলেগ। কিন্তু দেখা গৈছে যে বহু ক্ষেত্ৰত এই আইনখনৰ ৰাজনৈতিক ব্যৱহাৰহে হৈ আহিছে। আমাৰ 2018 চনতো বহুতকেইজন ছ'চিয়েল এক্টিভিটিষ্ট, হিউমেন ৰাইটছ এক্টিভিষ্টক গ্ৰেপ্তাৰ কৰা হৈছিলে, আৰু তাৰে ভিতৰত বেছি সংখ্যকেই নিৰ্দোষী প্ৰমাণিত হৈছে পৰৱৰ্তী সময়ত। কিন্তু এই আইনখন এনেধৰণৰ যদি উদ্দেশ্যত আইনখন বৰ্তমান ব্যৱহাৰ কৰা হৈছে যে নাগৰিকত্ব সংশোধনী আইন 2019 সম্পৰ্কত যিটো জনজাগৰণ সৃষ্টি হৈছিলে, সেই জনজাগৰণটোত অখিল গগৈৰ ভূমিকা কোনেও নুই কৰিব নোৱাৰে। আৰু তেওঁক বোধহয় গ্ৰেপ্তাৰ কৰি এই সমগ্ৰ জনজাগৰণটোক স্তিমিত কৰিবলৈহে ৰাষ্ট্ৰই ষড়যন্ত্ৰ ৰচিছে। গতিকে মই অসমৰ সমূহ ৰাইজক এইটো ভিডিঅ'ৰ যোগেদি অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে দলীয়, সাংগঠনিক, আদৰ্শগত সকলো পাৰ্থক্য কেইটামান দিনৰ বাবে হ'লেও বাদ দি কেৱল অসমৰ স্বাৰ্থত এই মানুহকেইজনক, জিতেন দত্ত, ধৈৰ্য কোঁৱৰ, অখিল গগৈ, এই মানুহকেইজনক উলিয়াই অনাৰ ব্যৱস্থা কৰিব লাগে। কিয়নো আমি তেওঁক স্বীকাৰ কৰোঁ বা নকৰোঁ, ক্ষমা কৰিব, তেওঁক আমি ভাল পাওঁ বা নাপাওঁ সেইটো প্ৰশ্ন বৰ্তমান সময়ত উঠাই নাই। কিন্তু প্ৰশ্নটো হৈছে এইটো তেওঁক আমি অস্বীকাৰ কৰিব পাৰোঁ নে নোৱাৰোঁ, আৰু উত্তৰটো হৈছে তেওঁক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। আৰু তেওঁৰ নেতৃত্বৰ বৰ্তমান খুবেই প্ৰয়োজন হৈছে এটা কাৰণতে, যে গোটেই আইনখনৰ সম্পৰ্কত যিমানখিনি তথ্যগত দিশৰ পৰা আৰম্ভ কৰি সমগ্ৰখিনি ক্ষেত্ৰত কিন্তু তেওঁৰ নেতৃত্ব বৰ্তমান সময়ত খুবেই বেছিকৈ প্ৰয়োজন হৈ পৰিছে। গতিকে মই সকলো দল সংগঠনক এইটো ভিডিঅ'ৰ যোগেদি অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে অতি সোনকালে এটা গণজাগৰণ সৃষ্টি কৰিব লাগে যে সাংগঠনিক তথা দলীয় আদৰ্শক, লক্ষ্যক অলপ সময়ৰ বাবে হ'লেও আঁতৰাই ৰাখি সমগ্ৰ অসমীয়া বৃহত্তৰ স্বাৰ্থত আপোনালোকে অন্ততঃ এটা গণজাগৰণ সৃষ্টি কৰাটো দায়িত্ব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। আজিৰ ভিডিঅ'টোত আমি মূলতঃ আলোচনা কৰিলোঁ নাগৰিকত্ব সংশোধনী আইন 2019 সম্পৰ্কে, নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 সৈতে ইয়াৰ পাৰ্থক্য,
নাগৰিকত্ব সংশোধনী আইনৰ সৈতে অসম চুক্তিৰ সম্পৰ্ক, নাগৰিকত্ব সংশোধনী আইনে সাংবিধানিক যিখিনি বেছিক ষ্ট্ৰাকচাৰ কেনেকৈ ভাইলেট কৰিছে সেইটো সম্পৰ্কত আমি আলোচনা কৰিলোঁ। আৰু আমি আলোচনা কৰিলোঁ যে একেবাৰে শেষত আমি আলোচনা কৰিলোঁ যে অখিল গগৈৰ গ্ৰেপ্তাৰ আৰু UAPA অফ 2019 আইনখনৰ বিষয়ে অলপ আমি আলোকপাত কৰিলোঁ। গতিকে মই আশা কৰিম যাতে সকলো ব্যক্তিয়েই যিসকলে ভিডিঅ'টো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আপোনালোকে নিজৰ ইচ্ছা অনুসৰি কমেণ্ট কৰিব পাৰে। মই কমেণ্টসমূহ নিশ্চয়কৈ চাম আৰু পৰৱৰ্তী ভিডিঅ' খুব সোনকালে আহি আছে আৰু পৰৱৰ্তী ভিডিঅ'ত আমি বোধহয় এনেধৰণৰ কিছুমান জ্বলন্ত কথা বতৰাই পাতিম যে বৰ্তমান সময়ৰ সৈতে জড়িত কথা পাতিম, অসমীয়া জাতিৰ বিভিন্ন ৰাজনৈতিক দিশসমূহৰ বিষয়ে কথা পাতিম। আৰু তেতিয়ালৈকে মই নিকুতৰে আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।